নমস্কাৰ, মই নিবেদিতা ডিম্পলেতি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। মোৰ কবিতাৰ শিৰোনাম হৈছে মানৱতা। তুমি কাৰোবাক এবুকু মৰম দিয়া, তুমিও তেওঁৰ পৰা হিয়া ভৰা মৰম পাবা। তুমি কাৰোবাক এসাগৰ বিশ্বাস দিয়া, তুমিও তেওঁৰ পৰা গভীৰ শ্ৰদ্ধা আৰু ভক্তি পাবা। তোমাৰ হৃদয়ৰ মৰমবোৰ বিলাই দিয়া, তুমি মহান হবা। অসহায়জনক তোমাৰ সহায়ৰ হাতখন আগবঢ়াই দিয়া। সহায়ৰ বাবে দেখিবা তোমাৰ দুখ কষ্টৰ দিনত সিহঁতৰ হাতবোৰ আগবাঢ়ি আহিব তোমাক শুশ্ৰূষা কৰিবৰ বাবে। তোমাৰ মানৱতাৰ বাবে এদিন তুমি অমৰ হবা। মৃত্যুৰ পিছতো অমৰ হৈ ৰবা। তোমাৰ মহানতাৰ বাবে। এয়াই মানৱতা। ধন্যবাদ।